যিটো কাম 17 বছৰত হোৱা নাই, যিটো কাম 40 বছৰত হোৱা নাই, এই 5 বছৰত আমি এই কামখিনি চবে মিলি কৰিব পাৰিছোঁ। তো সেই পৰিৱেশটো যদি আৰু 20 বছৰ থাকে, বড়োলেণ্ডখন ভাৰতবৰ্ষৰ কোনো এটা ৰাজ্যতকৈ পিছত নহ'ব বা কোনো এটা ডিষ্ট্ৰিক্টতকৈ পিছত নহ'ব। এটা কথা সঁচা, এটা কথা মানে সঁচা কি আমি যে লাৰ্জেষ্ট মানে পাৰ্টি হ'ম এই নিৰ্বাচনত, মানে আমাৰ যে নাম্বাৰটো বেছি হ'ব এইটো সংগ্ৰাম কৰি আহিছোঁ। বহুত বছৰ জিন্দাবাদ মুৰ্দাবাদ ৰেল লাইনত বহিছোঁ, নেশ্যনেল হাইৱেত বহিছোঁ, নিজৰ জাতিৰ কাৰণে, অঞ্চলৰ কাৰণে, সমাজৰ কাৰণে। আমিও কিছুমান কথা শিকি আহিছোঁ। চল্লিছটা সমষ্টিত আমি হিতাধিকাৰী সভা আয়োজন কৰিছোঁ। কালি শেষ হ'ব। 40টা সমষ্টিত হিতাধিকাৰী সভা আয়োজন কৰাৰ আগতে প্ৰায় 1 বছৰৰ পৰা বিভিন্ন অঞ্চলত যেতিয়া যাওঁ, মোক আমাৰ বুদ্ধিজীৱীসকল বিভিন্ন দল সংগঠনে কৈ আছে যে চৰকাৰে প্ৰথমবাৰৰ কাৰণে ইমান ভাল ভাল আঁচনি লৈছে, কিন্তু এই আঁচনিবিলাক পাব্লিকলি কেতিয়াও এনাউন্স কৰা হোৱা নাই বা কোৱা হোৱা নাই। তো এই আঁচনিবিলাকৰ কথাবিলাক আজি আমি ইয়াত আলোচনা কৰিবলৈ হিতাধিকাৰী সভাবিলাক আয়োজন কৰা হৈছে। আৰু তেনেকৈ আজি হিতাধিকাৰী সভাবিলাক বহুত সফল হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়াৰ কাৰণে বিভিন্ন আঁচনি লৈছে। আৰু স্বাধীনতাৰ পৰা কেন্দ্ৰ চৰকাৰে এতিয়ালৈকে আমাৰ দুখীয়া গৰীব ৰাইজক টাৰ্গেট কৰি বহুতখিনি আঁচনি পঠায়। ৰাজ্য চৰকাৰেও প্ৰত্যেক 5 বছৰ বা বছৰে বছৰে বিভিন্ন আঁচনিবিলাক লয়, যি আঁচনিবিলাক অৰ্থ সামাজিক উন্নয়নৰ কাৰণে, শিক্ষা উন্নয়নৰ কাৰণে এই আঁচনিবিলাক দিয়া হয়। আৰু কাউন্সিলত আমি আহি প্ৰথমবাৰৰ কাৰণে 17 বছৰৰ মানে এটা একো নকৰা এটা চৰকাৰ, নীতিবিহীন চৰকাৰৰ পৰা আহি আমি 2020ত চৰকাৰ গঠন কৰি প্ৰায় 35টা বিভিন্ন আঁচনি আমাৰ অঞ্চলৰ ৰাইজক, বিভিন্ন জাতি জনগোষ্ঠী, দুখীয়া গৰীব মানুহক টাৰ্গেট কৰি লোৱা হৈছে। আৰু সেই আঁচনিবিলাক অলৰেডি গাঁৱত গৈ পোৱা আৰম্ভ হৈছে। তো সেই গোটেই আঁচনিবিলাক যাতে ৰাইজে ভালকে, হিতাধিকাৰীসকলে ভালকে ইমপ্লিমেণ্ট কৰে, ভালকে ৰূপায়ণ কৰে, আৰু নিজৰ সকলো পৰিয়ালে, সকলো সমাজে নিজৰ জীৱন যুদ্ধটো নিজে চলাই আহিছে, চলাই যাব। দুবেলা দুমুঠি বিচাৰি খাইছে বা কিবা কৰি খেতি বাতি কৰি খাইছে, খাব। কিন্তু চৰকাৰী আঁচনিবিলাক যেতিয়া পায়, তেখেতসকলৰ আৰ্থিক দিশতে হওক বা বিভিন্ন দিশতে বহুতখিনি সহায় হয়। কিন্তু বহুত সময়ত এই আঁচনিৰ আচল মানে উদ্দেশ্যবিলাক বুজি নোপোৱাৰ কাৰণে ইমপ্লিমেণ্টেশ্যনত ক'ৰবাত নহয় ক'ৰবাত দৌৰাব লাগে। আৰু সেইটোৰ কাৰণে আজি এই হিতাধিকাৰী সভাৰ দ্বাৰা আমি এইখিনি কথা ৰাইজক জনাই দিয়া হৈছে। স্যার যিহেতু সরকারি মিটিং আছে লোকেল গেম বিজেপি আৰু ফাট মেলিছে নেকি যে লোকেল গেম এইটো আমাৰ আগৰ পৰাই নাই, আমাৰ মিটিং বিলাকত নাহে বা কেতিয়াবা মাতিলেও নাহে, আৰু তেনেকুৱা আগৰ পৰাই নাই। বস্তুটো ঠিকেই হ'ব। ক'ৰবাত আছে ক'ৰবাত নাই, তেখেতসকলক কিবা নিমন্ত্ৰণ দিয়া হৈছে চবকো। এতিয়া নহয়, আগতে দিয়া হৈছে। নাই, TCLCC চেয়াৰমেনক আৰু নতুনকে নিমন্ত্ৰণ দিব নালাগে। আগতে চবকো 40টাত সমষ্টিত জনোৱা হৈছে, আলোচনা কৰি মিটিংটো কৰা হৈছে। ক'ৰবাত বেলেগত আছে, ক'ৰবাত নাই, তেনেকুৱা হৈছে। হিতাধিকাৰী সকলক আমি কোনো বায়াছ হৈ জনোৱা নাই, চবকো ভালকে জনাই দিছো চৰকাৰী আঁচনিখিনি যাতে ভালকে ৰূপায়ণ হয়। আপোনাৰ ইলেকশ্যন আহিলে বেছি দিন নাই, মিউজিক সংখ্যা কিমান হ'ব এইবাৰ আপোনালোকৰ? মিউজিক সংখ্যা মেজিক নাম্বাৰ কিমান হ'ব? মই আপোনালোকেতো জানে, প্ৰথমৰ পৰাই কেতিয়াও মই 10খন পাম 20খন পাম এইবিলাক নকওঁ। নহয়, বিশ্বাস আছে। কিন্তু এটা কথা সঁচা, এটা কথা মানে সঁচা কি আমি যে লাৰ্জেষ্ট মানে পাৰ্টি হ'ম এই নিৰ্বাচনত, মানে আমাৰ যে নাম্বাৰটো বেছি হ'ব এইটো বিজেপি চৰকাৰে কৈ আছে যিমানখিনি মানে বিপিএছচিৰ কাৰণে চিন্তা ধাৰণা বিজেপি চৰকাৰে কৰি আছে বুলি কৈছে। তো গোটেই স্যাৰ বিপি কোনো ক'ব পৰা নাই স্যাৰ বিপিএছচিৰ কাৰণে। চাওক, শান্তি কেতিয়া আহিল? 17 বছৰ BPF আছিল। BPF-এ কাৰ কাৰ লগত চৰকাৰ বনাইছে আপোনালোকেতো মই নকলেও জানে। তো শান্তি কিয় অহা নাছিল? 17 বছৰত ইয়াত লোকেল পাৰ্টি হিচাপে BPF আছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিপ আছে। কিন্তু 17 বছৰৰ শাসন কালত
2008 ওদালগুৰিত গণ্ডগোল হ'ল, 2012 কোকৰাঝাৰত গণ্ডগোল হ'ল, 2014 হ'ল, আৰু সেইখিনি সময়তে বড়ো অনাবড়ো বুলি ৰাজনীতি ইফালে আৰম্ভ হ'ল। এইবিলাক গোটেই 17 বছৰত হোৱা নাই জানো? তো এতিয়াতো নাই এইবিলাক। ইয়াত এতিয়া বড়ো অনাবড়ো আছে, না কিবা সশস্ত্ৰ আছে, না ঘৰ জ্বলিছে, না কিবা এটা গণ্ডগোল হৈছে, একোটো হোৱা নাই। তো ইয়াৰ কাৰণে আপোনালোকে যদি ক্ৰেডিটটো দিব লাগে কাক দিব? স্যার কিন্তু আপনি যে ওয়েল ক্রেডিট পাইছে যে ক্ৰেডিট মোক নালাগে। নাই স্যার আমি দেখা পাইছো মই আপনি পাইছে যোৱাকালি কৈছো মোৰ মূল ধনটো হৈছে বড়োলেণ্ডত 35 লাখ জনসাধাৰণে শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেতে জীয়াই থাকিব পৰা এটা পৰিৱেশ আহিছে। সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে, আৰু সেইটোৱে আমাৰ কাৰণে এটা মূল ধন। কিন্তু স্যার এটা টিটিসি ফোর্স আমি দেখা পালো যে আপনি একদম ভালো ক্রেডিট পালে যে এনেকে ঠিক চবকে মানে শান্তি আনব পাৰিছে বুলি অমিত শ্বাহ কৈ আছে আৰু বাৰে বাৰে আপোনাৰ নৰেন্দ্ৰ মোদীয়ে কৈ আছে স্যার। এই ক্ষেত্ৰত আপনি কি জনাব বিচাৰিছে? চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজিলৈকে যিমান প্ৰধানমন্ত্ৰী হৈছে সকলোতকৈ দূৰদৰ্শী। তেখেতে ইলেকশ্যন ফাৰ্ষ্ট কেম্পিঙতে কৈছিলে যে আজছে দিন আনে ৱালে, আৰু আজি যিবিলাক শ্লোগান তেখেতে ৰাখিছে যে এটা বিকশিত ভাৰত নিৰ্মাণ কৰাৰ কাৰণে, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, সবকে সাথ সবকে বিকাশ, এই কথাবিলাক খুব আৰ্টিকুলেটলি তেখেতে ভাৰতীয় এটা ডাইভাৰ্চিটি যিটো আছে, বিভিন্ন ভাষা ভাষী ধৰ্মী লোক, এইবিলাকৰ কাৰণে এটা ডাঙৰ কথা তেখেতে কৈছে। আৰু সেই মিছনতে দেশখন আগবাঢ়ি আছে, আৰু অৰ্থনৈতিকভাৱে কিমান আগুৱাই গ'ল আপোনালোকে দেখিছে। চ' এজন দেশৰ নাগৰিক হিচাপে এই কথাবিলাক অধ্যয়ন কৰা চোৱাটো মোৰ দায়িত্ব। গতিকে আজি তেখেতক ধন্যবাদ দিব লাগিব। আৰু অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী হোৱাৰ পিছত যিমান পাৰে ইমান আজি কাশ্মীৰৰ ইছ্যুৱে হওক, মিডিল ইণ্ডিয়াত ইছ্যুৱে হওক, বা উত্তৰ পূৰ্বাঞ্চলৰ ইছ্যু, বড়ো ইছ্যুৱে হওক, আদিবাসী ইছ্যুৱে হওক, এইবিলাক গুৰুত্ব সহকাৰে লৈ এটাৰ পৰা এটা ইছ্যুবিলাক চল্ভ কৰি আছে, আৰু আমি তেখেতক সম্পূৰ্ণ সহযোগ কৰিছোঁ। গতিকে আজি দেশৰ নেতাসকলে যেনেকৈ ভাবে তেনেকৈ দেশখন আগবাঢ়ি যায়। আমাৰ নেতাসকলে আজি দূৰদৰ্শীৰ কাৰণে আগবাঢ়ি গৈছে। অসমৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ প্ৰায় 20-25 বছৰৰ যিটো উপলব্ধি, ৰাজনীতিক এক্সপিৰিয়েঞ্চ, ইয়াৰ দ্বাৰা যিখিনি আজি কাম কৰি আছে তেখেতে, তাত আমি সকলো দেখিছোঁ খুব ভাল হৈ আছে। কিন্তু আমি বৰে যিসকল সংগ্ৰাম কৰি আহিছোঁ, বহুত বছৰ জিন্দাবাদ মুৰ্দাবাদ ৰেল লাইনত বহিছোঁ, নেশ্যনেল হাইৱেত বহিছোঁ, নিজৰ জাতিৰ কাৰণে, অঞ্চলৰ কাৰণে, সমাজৰ কাৰণে, আমিও কিছুমান কথা শিকি আহিছোঁ। আৰু সেই যিটো কথা শিকিলোঁ, তাত আমি দেখিলোঁ যে যিমান যি থাকক জাতি জনগোষ্ঠীৰ মাজত যিটো ব্যৱধান, সেইটো কমাব লাগিব। অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰিব লাগিব। শান্তি হ'লেহে বাকী কামখিনি ভালকে কৰিব পৰা যায়। 5 বছৰত যিটো কাম 17 বছৰত হোৱা নাই, যিটো কাম 40 বছৰত হোৱা নাই, এই 5 বছৰত আমি এই কামখিনি চবে মিলি কৰিব পাৰিছোঁ। আৰু সেই পৰিৱেশটো যদি আৰু 20 বছৰ থাকে, বড়োলেণ্ডখন ভাৰতবৰ্ষৰ কোনো এটা ৰাজ্যতকৈ পিছত নহ'ব, বা কোনো এটা ডিষ্ট্ৰিক্টতকৈ পিছত নহ'ব। আপুনি চাওক, যি বড়োলেণ্ডত আজিৰ পৰা 5 বছৰ আগত মেট্ৰিকৰ ৰিজাল্টবিলাকত লয়েষ্টত নাছিল, সেই বড়োলেণ্ডত আজি দুবাৰকৈ চিৰাং জিলা টপত আহে। হায়াৰ ছেকেণ্ডাৰী কণ্টিনিউ টপত আহি আছে। বাক্সা জিলা, তামোলপুৰ জিলা ছায়েন্সত টপত আহি আছে। ওদালগুৰি জিলাতো আমি চাই আছো, কিছুমান প্ৰগ্ৰামবিলাক আমি কৰিব পৰা নাছিলোঁ, সেইকাৰণে অলপ পিছত কৰিছে। কিন্তু মোৰ বিশ্বাস আছে ওদালগুৰি জিলাও আগুৱাই যাব। গতিকে আজি নেতাবিলাকে চৰকাৰে কৰিম বুলি ক'লে বহুত কাম কৰিব পাৰে। যদি তেখেতৰ নিজৰ চিন্তাই নাই, কোনো উদ্দেশ্যও নাই, তেতিয়া একো কাম কৰিব। স্যার আপনি কোম্পানি যদি আপনি সেট আপ করবার বিচারে, ঠিক আছে, অপোজিশন পার্টি আপনার মানে এনেকা আমি দেখা পাইছে আপনার মানে খুশিং কৰি থাকে যে এই বস্তুটো নহওক বুলি আমি দেখা পাই থাকে। কাৰণটো কি স্যার? কাৰণটো এইটো হৈছে তেখেতসকলৰ কমিটমেণ্ট নাই। আজি এজন মানুহ ওদালগুৰিৰ পৰা কেৰেলাত কাম কৰি আছে, তাতে কিবা চিকিউৰিটি গাৰ্ড, ঘৰত বেমাৰ হ'লে আহিব নোৱাৰে, ঘৰত কিবা হ'লে আহিব নোৱাৰে। আৰু বহুত মানুহ এনেকা হৈছে, তাত যাই বেমাৰ আজাৰ হৈছে, কোনো খবৰ ল'ব নোৱাৰে। আমি পইচা খৰচ কৰি ফ্লাইটত লৈ আহিছোঁ, ট্ৰেইনত লৈ আহিছোঁ, 4 বছৰত বহুতো এনেকৈ হয়। এতিয়া এই মানুহ যদি আজি আমাৰ বড়োলেণ্ডতে কোনোবা এটা ইণ্ডাষ্ট্ৰীত কাম কৰে, তেখেতে ঘৰত কিবা এটা হ'লে মটৰচাইকেল লৈ হ'লেও যাই খবৰ ল'ব পাৰে। আৰু আজি যিখিনি উপাৰ্জন কেৰেলাত কৰিছে, আধা পইচা খৰচ হৈছে তাতে। যদি ইয়াতে যদি সেইখিনি উপাৰ্জন কৰিলেহেঁতেন, তাৰ ঘৰত আজি 80% পইচা গৈ পালে। চ' আজি আমি এইবিলাক দেখি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাৰ এডভান্টেজ আছাম 2.0, তাত যিখিনি বিনিয়োগকাৰী আহিলে, সেইবিলাক আজি আমাৰ অঞ্চলতো আহিব বিচাৰিছে। কিন্তু অপজিশ্যনে এইটোৱে ভাবিছে যে আমাৰ দিনত তেনেকা একো নহ'ল, আজি যদি হয় ইহঁতে ক্ৰেডিট পাব। মানৱতাটো চোৱা নাই, মানুহৰ জীৱিকাটো চোৱা নাই। ইহঁতে ৰাজনীতিকভাৱে টোটেলি মটিভেটেড, আৰু এনেকুৱাই দি এখন দেশ আগুৱাই যাব নোৱাৰে। সেইকাৰণে আমি ভাবিছোঁ বহুত আমাৰ কৰণীয় কাম আৰু বহুত আছে, সেই সকলক অলপ মটিভেট কৰিব লাগিব। কুৰুক্ষেত্ৰ যুদ্ধৰ দৰে কিন্তু এটা চক্ৰ বিহু ৰচনা কৰিছে বিজেপি। আপুনি চক্ৰ বিহু আপুনি ভেট কৰিব পাৰিছে, উলিয়াই আহিব পাৰিছে? মইতো দেখা নাই চক্ৰ বিহু।
মই একদম ক্লিয়াৰ দেখিছোঁ বড়োলেণ্ডত এটা সময়ত আমি ইলেকশ্যন কেম্পিঙত ওলালে কনভয়টো এটাক কৰি মানে গাড়ী ভাঙাই দিয়া হৈছিল জীৱনটোত শেষ কৰিবলৈ কিছুমান ষড়যন্ত্ৰ কৰা হৈছিল আজিতো আপুনি মটৰচাইকেল লৈয়ে যাব পাৰে আপুনি মোক যি টি প্ৰশ্ন কৰিব পাৰে আগতেতো পৰা নাছিল কিন্তু স্যাৰ ৰাজনৈতিক চক্ৰৰ ভিতৰতে কিন্তু বিজেপি ৰচনা কৰিছে এইটো চাইডত আপোনালোকে এলায়েন্সত আছে চাওক এলায়েন্সত থাকক নাথাকক চক্ৰ বিহু বনাওক নবনাওক আপুনি ইমানেই জীয়াই থাকিব যিমান দিনৰ কাৰণে ঈশ্বৰে আপোনাক পঠাইছে ছাৰ আপুনি ইমানেই কৰিব পাৰিব যিখিনি আপোনাক ঈশ্বৰে আল্লাহ যিখিনি ক্ষমতা দিছে এইখিনি কৰিব চক্ৰ বিহু থাকিলেও কৰিম চক্ৰ বিহু নাথাকিলেও কৰিম এতিয়াৰ চক্ৰ বিহুটো আগৰ চক্ৰ বিহুতকে ইমান ভয়ানক নহয় আগৰ চক্ৰ বিহু আপোনাক পিছে পিছে মানে মৃত্যুৱে আপোনাক পিছা কৰিছিলে ক'ৰবাত শিল মাৰিছিলে ক'ৰবাত গুলি মাৰিছিলে ক'ৰবাত কিবা হৈছিলে হা আজি ক'ৰবাত মিটিং এটা পাতিব নোৱাৰে মটৰচাইকেল লৈ খেদি ফুৰা আছিলে আজিতো এইবিলাক নাই সকলো ছাৰ বিশেষকে আপোনাৰ BTCত বসবাস কৰা সচেতন মহলৰ মাজত এটা প্ৰশ্ন উদয় হৈছে আৰু শংকিত হৈছে সেইটো হ'ল আচলতে ৰাজনৈতিক দলৰ আগ্ৰাসনে BTCত আচলতে যি শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আপচু আৰু আপোনাৰ এই দলৰ বিশেষকে নেতৃত্বত শান্তি প্ৰতিষ্ঠা হৈছিল যে আঞ্চলিক দল নিশেষ হৈ যাব নেকি আৰু এই ক্ষেত্ৰত আচলতে BTCৰ সচেতন মহলে এতিয়া আচলতে চিন্তিত হৈছে যে আকৌ শান্তি বিঘিন্ন হ'ব নেকি আঞ্চলিক দল নোহোৱা হ'ব নেকি সেইসকলৰ কাৰণে আপুনি কি বাৰ্তা দিব আঞ্চলিকতাৰ প্ৰয়োজন আছে বহুত প্ৰশ্ন আহিছে আঞ্চলিকতাবাদৰ আজি ভাৰতবৰ্ষত শেষ হৈছে জানো এতিয়া নীতিশ কুমাৰৰ আঞ্চলিকতাবাদে হয় আমাৰ মমতা বাইদেউ আঞ্চলিকতাবাদে হয় চন্দ্ৰবাবু নাইডু আঞ্চলিকতাবাদে হয় য'ত যিমান আছে আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে গুজৰাটৰ পৰা নৰ্থ ইষ্টলৈকে মিজোৰামতো আঞ্চলিকতাবাদে হয় মেঘালয়তো আঞ্চলিক চ' দেশখন নেশ্যনেল পাৰ্টি আৰু ৰিজনেল পাৰ্টিতে দেশখন চলি যেতিয়া নেশ্যনেল পাৰ্টিৰ কিবা পলিচিৰ মানে গণ্ডগোল লাগিব তেতিয়া ৰিজনেল পাৰ্টি উঠি আহিব ক'ৰবাত যদি ৰিজনেল পাৰ্টি যদি ভালকে কিবা পলিচি ল'ব নোৱাৰে কাম কৰিব নোৱাৰে তাত নেশ্যনেল পাৰ্টি আহিব গতিকে ভাৰতৰ গণতন্ত্ৰটো নেশ্যনেল ৰিজনেল বুলি কথা নাই চবকো আজি ইলেকশ্যনত অংশগ্ৰহণ কৰিব দিছে ৰাইজৰ কাৰণে চিন্তা কৰিব দিছে কাম কৰিবলৈ দিছে আমাৰ সেই কথাটো ঠিক হ'ব লাগে যে আমাৰ এই ইফালৰ সাংবাদিকজনে যিটো সুধি আছে যে শান্তিটো আৰু বিঘ্নি হ'ব নেকি সেইটোৱে আমাৰ ভয় ৰাজনীতিটোৰ মই নহ'লে বহুতে কৰিব MLA হ'বলৈ লাইন লাগি আছে মানুহ MCLA হ'বলৈ লাইন লাগি আছে MP হ'বলৈ লাইন লাগি আছে কিন্তু শান্তি প্ৰতিষ্ঠা কৰিবলৈ কিমান মানুহ লাইন পাতি আছে আপোনালোকেও জানে এই কথাটো বুজি পোৱা কিমান মানুহ আছে আপোনালোকেও জানে চ' মানুহ কয় আমি নেচাৰেলি চেলফিছ হয় কিন্তু যেতিয়া মানৱতা ক'ৰবাত মানে উলংঘন হয় ক'ৰবাত মানুহ অশান্তিত থাকিব লগা হয় এই সময়ত যদি আমি মানৱতাক বাদ দি আমাৰ মানৱ ধৰ্মটো বাদ দি যদি বেলেগ কথা চিন্তা কৰে তেতিয়া এটা অঞ্চলত দুৰ্যোগ আহে চ' গতিকে আমি দুৰ্যোগৰ পৰা ওলাই আহিছো মাত্ৰ আৰু কেইদিনমান যদি এনেকৈ ৰাখিব পাৰে আমাৰ এই অঞ্চলৰ পৰাও ল'ৰা ছোৱালীবিলাকে বিশ্ব বিজয় কৰাৰ এটা সপোন ৰচনা কৰিব পাৰিম য'ত যোৱাকালিলৈকে এটা জীৱন আৰু নিৰাপত্তাৰ কথা ভাবিছিলে আমাৰ ল'ৰা ছোৱালীয়েও চাইণ্টিষ্ট হোৱাৰ কথা ভাবিব পাৰিব ইলন মাস্ক নহ'লেও কোনোবা এজন হোৱাৰ কাৰণে চিন্তা কৰিব পাৰিব এই পৰিৱেশবিলাক ৰাজনীতিতকৈ বহুত ওপৰত গতিকে আমি আমাৰ নিচিনা ৰাজনীতি কৰা মানুহবিলাকে এই কথাবিলাক মনত ৰাখিব লাগিব গতিকে মোৰ ৰাজনীতিত মই সমাজখনত গণ্ডগোল লগাই সমাজখন অশান্তি কৰাই সমাজখনত ভয় ভিতৰ এটা পৰিৱেশ সৃষ্টি কৰি মই ৰাজনীতি কৰিব নিবিচাৰোঁ মই চবকো লৈ আমাৰ চবৰো জাতি জনগোষ্ঠী যোৱা 50 বছৰত এই অঞ্চলৰ ৰাইজে একেলগে খাইছোঁ একেলগে আমি কষ্ট কৰিছোঁ একেলগে ভুগিছোঁ একেলগে আহিছোঁ কিবা কাৰণত 30 বছৰ 40 বছৰৰ কাৰণে এটা অশান্তিময় পৰিৱেশ